নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, ৰাজ্যৰ কৃষকসকলৰ কাৰণে আহিছে ডাঙৰ খবৰ। যিসকল কৃষকে PM কিষাণৰ জৰিয়তে টকা লাভ কৰে তেওঁলোকৰ কাৰণে এখনকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। PM কিষাণৰ হিতাধিকাৰীসকলে এইবাৰ লাভ কৰিব 42,000কৈ টকা। সবিশেষ তথ্য কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। কৃষকৰ কাৰণে সুখবৰ। প্ৰতিজন কৃষকৰ বাবে বছৰি 42,000কৈ টকা কেন্দ্ৰৰ। আপুনি কিদৰে লাভ কৰিব এই সুবিধা? সবিশেষ তথ্য জানি লওক। যদি আপুনিও প্ৰতিমাহে 3,000 টকাৰ সুবিধা ল'ব বিচাৰে তেন্তে এয়া আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অন্তৰ্গত হিতাধিকাৰীসকলক 36,000 টকাৰ সুবিধা প্ৰদান কৰিছে। যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ এই সুবিধা লাভ কৰি আছে তেন্তে আপুনি এতিয়া মুঠ 42,000 টকালৈকে লাভ কৰিব এই সুবিধা। এই টকা আপুনি কেনেদৰে প্ৰাপ্ত কৰিব এই সম্বন্ধে আমাৰ এই সবিশেষ প্ৰতিবেদন। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ সুবিধা লাভ কৰে, য'ত আপোনাক বছৰি 36,000 টকা প্ৰদান কৰা হ'ব। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মানধন যোজনাৰ বাবে আপুনি পৃথকে নথিপত্ৰ দিয়াৰ প্ৰয়োজন নাই। কেনেদৰে লাভ কৰিব এই 42,000কৈ টকা? উল্লেখ কৰিব লাগিব যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষকসকলে প্ৰতিমাহে 3,000 টকা অৰ্থাৎ বছৰি 36,000 টকা লাভ কৰে। আনহাতে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলে প্ৰতি বছৰে 2,000 টকাকৈ 3টা কিস্তিত লাভ কৰে, অৰ্থাৎ প্ৰতি বছৰে 6,000 টকা লাভ কৰে। গতিকে যদি এজন কৃষকে এই দুয়োটা আঁচনিৰ সুবিধা লাভ কৰে তেন্তে তেওঁ চৰকাৰৰ পৰা প্ৰতি বছৰে 42,000 টকা লাভ কৰিব। কোনে কোনে লাভ কৰিব এই সম্পূৰ্ণ সুবিধা? প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাৰ অধীনত 18 পৰা 40 বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব। কিন্তু চৰ্তটো হ'ল কৃষকৰ কমেও 2 হেক্টৰ কৃষিভূমি থাকিব লাগে। তেওঁলোকে প্ৰতিমাহে 55 পৰা 200 টকা প্ৰিমিয়াম জমা কৰিব লাগিব। কিমান প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব আপুনি? যদি 18 বছৰ বয়সত যোগ দিয়ে তেন্তে মাহিলী বৰঙণি হ'ব 55 টকা। লগতে যদি আপুনি 30 বছৰ বয়সত আঁচনিখনত যোগদান কৰে তেন্তে আপুনি বছৰি 110 টকা প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব। আনহাতে যদি আপুনি 40 বছৰ বয়সত এই আঁচনিৰ সুবিধা লয় আপুনি প্ৰিমিয়াম হিচাপে 200 টকা জমা কৰিব লাগিব। যে মানধন যোজনা হৈছে এক প্ৰকাৰৰ পেঞ্চন আঁচনি, য'ত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক প্ৰতিমাহে পেঞ্চন দিয়া হয়। এই পেঞ্চন 60 বছৰ বয়সৰ পিছত কৃষকসকলক দিয়া হয়। ৰাজ্যৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে অভিলাষী কৃষি আঁচনিও বৃদ্ধি কৰিব পৰা নাই ৰাজ্যত ধানৰ উৎপাদন। কৃষি প্ৰধান ৰাজ্য অসমত ক্ৰমাগতভাৱে হ্ৰাস পাইছে ধানৰ উৎপাদন। জলবায়ু পৰিৱৰ্তনৰ ফলত বিগত বাৰিষা কালত অপৰ্যাপ্ত বৰষুণ আৰু তাৰ বাবে ভয়ংকৰ বানৰ ফলত চলিত বৰ্ষত ধানৰ উৎপাদন বিগত কেইটামান বছৰতকৈ বহুখিনি হ্ৰাস পাইছে। বিগত 2020-21 বৰ্ষৰ তুলনাত 2021 বৰ্ষত ধানৰ উৎপাদন প্ৰায় 10 লাখ টন হ্ৰাস পাইছে। এটা বছৰৰ ব্যৱধানতে 10 লাখ টন ধানৰ উৎপাদন হ্ৰাস পোৱাটো ৰাজ্যখনৰ কৃষি খণ্ডৰ বাবে উদ্বেগৰ বিষয়। উল্লেখনীয় বিষয় যে 2020-21 বৰ্ষত ৰাজ্যখনত মুঠ 81,21,011 টন ধান উৎপাদন হৈছিল। সেইদৰে 2019-20 বৰ্ষত উৎপাদন হৈছিল 81,21,436 টন ধান। 2020-21 বৰ্ষৰ তুলনাত 2019-20 বৰ্ষত ধানৰ উৎপাদন সামান্য হ্ৰাস পাইছিল। 2019-20 আৰু 2020-21 বৰ্ষত ধানৰ উৎপাদনৰ মাজত বিশেষ পাৰ্থক্য নাছিল, কিন্তু 2021 বৰ্ষত ধানৰ উৎপাদনৰ যথেষ্ট তাৰতম্য ঘটে। দুটা বছৰত গড় হিচাপত ধানৰ উৎপাদন প্ৰায় 81 লাখ টন ধান হোৱাৰ বিপৰীতে 2021 বৰ্ষত প্ৰায় 82 লাখ টন ধান উৎপাদন হ'ব বুলি কৃষি বিভাগে লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু লক্ষ্যৰ বিপৰীতে পূৰ্বৰ দুটা বছৰৰ তুলনাত 2021 বৰ্ষত ধানৰ উৎপাদন 10 লাখ টন হ্ৰাস পায়। উল্লেখযোগ্য যে বিগত সময়ত কেইবাখনো জিলাত বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত বহু হেক্টৰ ভূমিৰ কঠীয়া আগতীয়াকৈ নষ্ট হৈছিল, যাৰ ফলত কৃষি বিভাগে সমূহীয়া কঠীয়া তলিৰ ব্যৱস্থা কৰিছিল। কিন্তু সমূহীয়া কঠীয়া তলিৰ কঠীয়া ৰুব পৰা হোৱালৈ কাৰ্যত কঠীয়া ৰোৱাৰ সময় অতিবাহিত হৈছিল। ইফালে বহু পথাৰ বালিয়ে পুতি পেলোৱাৰ বাবে চৰকাৰে কঠীয়াৰ ব্যৱস্থা কৰাৰ পাছতো কৃষকে খেতি কৰিবলৈ অসমৰ্থন হৈছিল। তাৰ পৰিপ্ৰেক্ষিতত ধান উৎপাদনত ৰাজ্যখনত নেতিবাচক প্ৰভাৱ পৰে আৰু প্ৰায় 10 লাখ টন ধানৰ উৎপাদন হ্ৰাস পায়। তথ্যমতে নগাঁও, গোলাঘাট, বৰপেটা, ধুবুৰী, নলবাৰী, ওদালগুৰি, দৰং আদি জিলাত প্ৰতিটো বছৰে পৰ্যাপ্ত পৰিমাণৰ ধান উৎপাদন হৈ আহিছে। 2020-21 বৰ্ষত সৰ্বাধিক ধান উৎপাদন হৈছিল নগাঁও জিলাত। সেইবাৰ জিলাখনত উৎপাদন হৈছিল 4,22,398 টন ধান। সেইদৰে বৰপেটাত 4,00,000
19,281 টন ধান, কামৰূপত 4,13,090 টন ধান, গোলাঘাটত 3,91,252 টন ধান উৎপাদন হৈছিল।